গাইজ ভিডিঅ'টো চোৱাৰ আগতে গম পাই লওক মই ভিডিঅ'টোৰ টপিকটো কি। এই স্কুলটোত আগতে মই পঢ়ি গৈছিলোঁ আৰু বহুত অতীতৰ কাহিনী জড়িত হৈ আছে। ইউটিউব চেনেল গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে মোৰ আগৰ পুৰণি স্কুলখন আপোনালোকক মজাকৈ দেখাম। হয়তো আপোনাৰ অতীতৰ স্কুলীয়া জীৱনৰ কথা মনত পৰি যাব পাৰে, তো আপোনালোকে চাব ভিডিঅ'টো। বলক আমি স্কুলৰ বাৰেণ্ডাই গৈ স্কুলৰ সেই মনোমোহা দৃশ্য উপভোগ কৰোঁ। মই অতীতত পঢ়ি যোৱা স্কুলখন কিমান ধুনীয়া আপোনালোকে দেখা পাইছেনে? দেখি হয়তো আপোনালোকৰো অতীতৰ যোনবিলাক কাহিনী আছিল সেইবোৰ হয়তো মনত পৰি যাব পাৰে। এই হৈছে আমাৰ স্কুলখনৰ একমাত্ৰ ৰান্ধনীঘৰ। এইটোতেই আমাক ৰান্ধি খুৱাইছিল খিচাৰি আৰু ভাত। পঢ়া এই স্কুলখন সম্পূৰ্ণ 8ক লেগি আছে, তাৰমানে বেছি ওপৰৰ শ্ৰেণী নাই। 8ক লেগি সোমাই কিনে চাওঁ ৰুমটো কেনেকুৱা হৈ আছে, তো চাব পাৰে ৰুমটো পূৰা এনেকুৱা মানে অলপ বেলেগ টাইপৰ হৈ গৈছে। এইখিনি স্কুল বন্ধ হৈ আছে না, সেইকাৰণে। আমি পঢ়ি থাকোঁতে এই স্কুলখনত লাইনৰ ব্যৱস্থা নাছিল, এতিয়া পূৰা লাইনৰ ব্যৱস্থাও হৈ গ'ল। যে দেখিছে আমি পঢ়া সময়ত ফুলডাল একদম সৰু হৈছিল, এতিয়া চাওক কিমান ডাঙৰ হৈ গ'ল, মোতকৈ ওখ হৈ গৈছে। একদম লাষ্ট 8ম শ্ৰেণীৰ ৰুম। আহক ভিতৰকলৈ সোমাই যাওঁ। এইটো হৈছে পূৰা 8ম শ্ৰেণীৰ ৰুম, চাব পাৰে আপোনালোকে। কথাবোৰ ভাবিলেই ভাল লাগে। চাওকচোন, ইয়াতে ছাৰসকলে বহি আমাক শিক্ষা জ্ঞান দিছিল আৰু আমি পিছফালে বহি অধ্যয়ন কৰি আছিলোঁ আৰু বহুত ফাল্টু কৰিছিলোঁ। আৰু এই ব্লেকবৰ্ডখনতে আমাক ছাৰসকলে শিকাই কিনে বহুত নজনা কথা জ্ঞান দি আমাক এই পৰ্যায়লৈ আগুৱাই আনিলে। অফিচ ৰুম য'ত ছাৰসকলে বহি কিনে আমাক শিক্ষা জ্ঞান কৰিছিল। লেখা আছে 2 কোটি টকাৰে নিৰ্মিত অতিসত্য শ্ৰেণীৰ কথা, মানে ইয়াতে কোঠাৰ অভাৱ নাই। আপোনালোকে কিজানি বহুতে ভাবিছে এই স্কুলটোৰ মাজত আলিবাটটো কিয়, মানে বানপানী হয় ন, বানপানীত মানে এইখিনি গোটাই তল গুচি যায়, সেইবাবে এইটো নিৰ্মিত কৰি দিয়া হৈছে। স্কুলখনৰ নামটো কোৱা নাই দিয়ক, মানে ক'লি মানে অলপ কিবা জানো বেলেগ হৈ যায়। এই পৰিল পেচাপ ৰুম। এই হৈছে আমাৰ পেচাপ ৰুম। পেচাপ ৰুম দেখাব লগা বস্তু নহয়, যদিও দেখাইছোঁ আৰু দেখ। আমি পঢ়ি থাকোঁতে স্কুলৰে মানে এইবোৰ পেচাপ ৰুমত কালাৰ কৰা নাছিল, এতিয়া চাওক কি সুন্দৰ কালাৰ কৰি থৈ দিছে। আৰু এই অতীতৰ সেই স্কুলখন বহুত ধেমালি কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ, কিবা কাৰণে কৰিছিলোঁ, তো এইখনেই আৰু। ইয়াত টেপ চেপ একো নাছিলে, এতিয়া টেপ চেপো পূৰা লগাই দিছে, পূৰা নতুন নিৰ্মিত কৰি দিছে। আজি স্কুলৰ কাহিনীটো অতীতৰ কথাবোৰ অলপ মনত পৰি গ'ল, তো আপোনালোকৰ মনত পৰিছে নে কমেণ্টত ক'বচোন। তো এই ভিডিঅ'টো ইমান আছিল, যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব। তেতিয়াহ'লে বাই বাই, জয় অসম।